নীল আকাশ বৰ্তমান সময়ত অসমৰ সংগীত জগতৰ এটা অতি জনপ্ৰিয় তথা চিনাকি নাম নীল আকাশ। কলেজত পঢ়ি থকা দিনলৈকে তেওঁৰ নাম আছিল সঞ্জয় দাস। ডিব্ৰুগড়ৰ ৰজা আলী চাহ বাগিচাত জন্মগ্ৰহণ কৰে নীলে। অৱশ্যে পিতৃৰ চাকৰি তিনিচুকীয়াৰ হাতীমৰা চাহ বাগিচালৈ বদলি হোৱাত তিনিচুকীয়াতে তেওঁ ডাঙৰ দীঘল হয় আৰু বৰ্তমানো তেওঁ তিনিচুকীয়াতে থাকে। ঘৰখনত পিতৃ মাতৃৰ লগতে তিনিজন জ্যেষ্ঠ ভাতৃৰ সৈতে 6জনীয়া পৰিয়ালটিত নীল আছিল সকলোতকৈ সৰু। সৰুৰে পৰাই ঘৰখনত এক সংগীতৰ পৰিৱেশ পাইছিল নীলে। তেওঁৰ জ্যেষ্ঠ ভাতৃ তিনিজনৰ ডাঙৰজনে গীটাৰ বজাইছিল, দ্বিতীয়জনে গান গাইছিল আৰু সৰুজনে কীবৰ্ড বজাইছিল। তাৰোপৰি নীলৰ মোমায়েক আছিল এজন অনাতাঁৰ শিল্পী। ঘৰখনত একমাত্ৰ নীলেই আছিল যি সংগীতৰ পৰা আঁতৰি আছিল। খেলা ধূলাৰ প্ৰতিহে তেওঁৰ চখ আছিল। সৰুতে সংগীতৰ প্ৰতি বিশেষ আকৰ্ষণ নথকা ল'ৰাজন কেনেকৈনো নীল আকাশ হ'লগৈ সেয়া জানিবলৈ আমি ঘূৰি যাব লাগিব নীলৰ স্কুলীয়া আৰু কলেজীয়া দিনবোৰলৈ। স্বাগতম জনাইছোঁ প্ৰাইডিছ আছামৰ অন্য এটা ভিডিঅ'লৈ। স্কুলত পঢ়ি থকা দিনৰে পৰা জুবিন গাৰ্গৰ গান শুনিবলৈ ভাল পাইছিল নীলে। অৱশ্যে স্কুলীয়া দিনত কোনোদিন গান গাই পোৱা নাছিল নীলে। কলেজীয়া দিনত জুবিন গাৰ্গ তেওঁৰ বাবে আইডল আছিল। গান মানেই যেন জুবিন গাৰ্গ আৰু এনেকৈয়ে ক্ৰমাৎ সংগীতৰ প্ৰতি ৰাপ বাঢ়িছিল নীলৰ। তিনিচুকীয়া কলেজত পঢ়ি থকা দিনত লগৰবোৰৰ হেঁচাত মঞ্চত গান গাইছিল নীলে। অৱশ্যে খেলা ধূলাও বাদ দিয়া নাছিল। নীল আকাশ আছিল এজন ভাল ফুটবল খেলুৱৈ। কলেজীয়া শিক্ষা সমাপ্ত কৰি মৰাণৰ সেই সৰু চহৰখনৰ পৰা বহু আশা লৈ গুৱাহাটীলৈ ওলাই আহিছিল নীল আকাশ। ঠিক যেন গানত কোৱাৰ দৰেই ওলাই যাওঁ গুৱাহাটীলৈ। 2007 চনৰ পৰা 2013 চনলৈ নীলৰ বাবে আছিল কঠোৰতম সময়। 2009 চনৰ শেষৰ ফালে তেওঁ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ সংস্পৰ্শলৈ আহে আৰু আৰম্ভ হয় নীলৰ সংগীতৰ চৰ্চা। অৱশ্যে ইয়াৰ পূৰ্বে তিনিচুকীয়াত ৰুমি গোস্বামী বাইদেউৰ ওচৰত সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিল নীল আকাশে। 2011 চনত কৃষ্ণমণি চুতীয়াৰ ৰাংঢালী বিহু ভিচিডিখনত মাঘৰ বিহু আহিল মইনা গীতটো গোৱাৰ সুযোগ পায় নীলে আৰু এই ৰাংঢালী এলবামতে নীলৰ পূৰ্বৰ নাম সঞ্জয় দাসৰ ঠাইত নীল আকাশ লিখা হয়। তাৰ পাছত বহুকেইটা গীতত কণ্ঠ দিছিল যদিও বিশেষ জনপ্ৰিয়তা লাভ কৰা নাছিল। গুৱাহাটীত থকা সময়ছোৱাত গানৰ জৰিয়তে তিনিচুকীয়াৰ মৰাণৰ সংগীত চৰ্চা কৰা বহুকেইজন ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ় লৈ উঠে নীল আকাশৰ। তাৰ ভিতৰত অন্যতম আছিল কুসুম কৈলাশ। 2014 চনত মৰাণ অইলত চাকৰিত যোগদান কৰে নীল আকাশে আৰু তেতিয়াৰ পৰাই চাকৰি সূত্ৰে মৰাণতে থাকে নীল আকাশ। নীল আকাশ, কুসুম কৈলাশ, উজ্জ্বল আৰং, ৰিদীপ ৰংকিত, ৰমেন দানহ এওঁলোকৰ এটা টীম আছিল আৰু টীম হৈ কাম কৰিছিল, সৃষ্টি কৰিছিল বহু জনপ্ৰিয় গীতৰ। তাৰ ভিতৰত বিহুৱান উল্লেখযোগ্য আৰু বিহুৱানে আছিলে নীল আকাশৰ কেৰিয়াৰৰ অন্যতম জনপ্ৰিয় এলবাম। সেই বিহুৱান এলবামটোৱেই পৰিচয় কৰাই দিছিল নীল আকাশক। অসমৰ সংগীতলৈ আনিছিল এক নতুনত্ব। বিহুগীতত ৰেপ সংগীত প্ৰয়োগেৰে অন্য এক মাত্ৰা দিছিল। বিহুৱান এলবামৰ প্ৰতিটো গীতেই জনপ্ৰিয় হৈছিল। তাৰ পাছত বহুকেইটা জনপ্ৰিয় গীত উপহাৰ দিছে অসমবাসীক। নীলৰ এই সুৰীয়া যাত্ৰাত বহুকেইজন ব্যক্তিৰ অৰিহণা আছে। মৰাণৰ ফিউজন ষ্টুডিঅ'তে বাণীবদ্ধ হৈছে বহু জনপ্ৰিয় গীতৰ। বৰ্তমান চাকৰিৰ সমান্তৰালভাৱে সংগীতৰ চৰ্চাও অব্যাহত ৰাখিছে নীল আকাশে। সৃষ্টি কৰিছে বহু জনপ্ৰিয় গীতৰ। অসমীয়াৰ উপৰিও বাংলা, নেপালী আৰু চাদ্ৰী ভাষাত গীত গাইছে নীল আকাশে। ভৱিষ্যতে বলিউডত কাম কৰাৰ সপোন পুহি ৰাখিছে নীল আকাশে। এয়াই আছিল নীলৰ সংগীত জীৱনৰ কাহিনী। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।